আমাৰ পৃথিৱীত বহুতো এনেকুৱা ৰহস্যময় ঠাই আছে যাৰ সত্যবোৰ কোনেও নাজানে। আজি মই আপোনালোকক এখন দ্বীপৰ এনে কিছুমান ৰহস্যময় কথাৰ বিষয়ে ক'ম যাৰ গোপনীয়তা আজিলৈকে সমাধান হোৱা নাই। আপুনিও এই ৰহস্যময় কথাবোৰ জানি আচৰিত হ'ব। এই ঠাইখন ৰহস্য, ভয় আৰু অন্ধবিশ্বাসেৰে আবৃত। ইয়াৰ আঁৰত লুকাই থকা কাহিনীবোৰ বহুতৰ চিনাকি আৰু আনহাতে কিছুমানে অজ্ঞাত। আজি মই আপোনালোকক ক'ম এনে এটা দ্বীপৰ কাহিনী যিটো আইলেণ্ড অফ নো ৰিটাৰ্ণ নামেৰে জনাজাত। গতিকে বলক জ্ঞান বিজ্ঞান ফেক্ট এছামিছৰ অন্য এটি ভিডিঅ' লৈ কেনিয়াৰ ৰুডলফ ফিডৰ ওচৰত নো ৰিটাৰ্ণ নামেৰে জনাজাত এটা দ্বীপ আছে। এই দ্বীপত কোনেও নাথাকে। কোৱা হয় যে বহু বছৰ আগতে ইয়াত মানুহ বাস কৰিছিল, কিন্তু এদিন তেওঁলোক সকলো হঠাতে নোহোৱা হৈ গ'ল। তেওঁলোক ক'ত গ'ল, কি অৱস্থাত আছে কোনেও গম নাপালে। কোৱা হয় যে আজিও এই দ্বীপটোলৈ যোৱা কোনেও কেতিয়াও ঘূৰি নাহে। ইয়াৰ নাম শুনিলেই প্ৰশ্ন উত্থাপিত হয় যে এই দ্বীপটোৰ ইমান কি বিশেষ যে মানুহ কেতিয়াও ঘূৰি নাহে। কেনিয়াৰ এই দ্বীপটো ভিক্টোৰিয়া হ্ৰদৰ মাজত অৱস্থিত। ইয়াৰ মূল নাম মাফলাং দ্বীপ, কিন্তু স্থানীয় লোকে ইয়াক আইলেণ্ড অফ নো ৰিটাৰ্ণ বুলি জানে। বহুতে কয় যে যিয়ে এই দ্বীপত ভৰি দিয়ে তেওঁ কেতিয়াও ঘূৰি নাহে। স্থানীয় লোকৰ মতে দ্বীপটোত দৰ্শনাৰ্থীক চিকাৰ কৰা দুষ্ট আত্মাই খেদি ফুৰা বুলি কয়। কিছুমানে ৰাতি অদ্ভুত শব্দ শুনা যায় বুলিও কয়। বহু গৱেষকে এই ঠাইখনৰ সত্যতা উন্মোচন কৰিবলৈ চেষ্টা কৰিছিল আৰু আৱিষ্কাৰ কৰিছিল যে ইয়াৰ হ্ৰদৰ পানীত উচ্চ মাত্ৰাত মিথেন থাকে। যেতিয়াই হ্ৰদটোৰ উচ্চতা হঠাতে সলনি হয় তেতিয়াই মিথেন গেছ উপৰি ভাগলৈ উৰি যায়, যাৰ ফলত মানুহৰ উশাহ লোৱাত অসুবিধা হয় আৰু মৃত্যু হয়। কিছুমান প্ৰতিবেদনত এই হ্ৰদটোৰ তলত এটা আগ্নেয়গিৰি থকা বুলি দাবী কৰা হৈছে, যিয়ে সময়ে সময়ে গেছ নিৰ্গত কৰে। অৱশ্যে স্থানীয় লোকে এতিয়াও দ্বীপটোক অভিশপ্ত বুলি গণ্য কৰে। তেওঁলোকৰ মতে প্ৰাচীন কালত এই স্থানত এটা জনগোষ্ঠীয়ে বাস কৰিছিল আৰু দেৱতাক অপমান কৰিছিল। ফলস্বৰূপে সমগ্ৰ দ্বীপটো ডুব গ'ল আৰু ইয়াৰ বাসিন্দাসকল ৰহস্যময়ভাৱে নোহোৱা হৈ গ'ল। তেতিয়াৰ পৰাই এই ঠাইখনক অশুভ বুলি গণ্য কৰা হয়। আমাৰ পৃথিৱীত এনেকুৱা বহুতো ৰহস্যময় ঠাইৰ বিষয়ে জানিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। গতিকে আজিলৈ ইমানেই। ভাল চাওক, ভাল শিকক। ধন্যবাদ। জয় হিন্দ, জয় জুবিন দা।